আমি আজি এটা বিশেষ কথা লৈ আমি আজি ইয়াত উপস্থিত হৈছোঁ। অকণিৰ কবিতা ঘৰৰ আমাৰ কেন্দ্ৰীয় সমিতিয়ে আজি দেওবাৰে স্কুল চলি আছিলে সংগীত কাননত বিভিন্ন বিষয়ত। তাতে এটা আমাৰ আজি অকণি কবিতা ঘৰৰ কাৰণে গৌৰৱৰ দিন, ৰহা কলেজৰ কাৰণে গৌৰৱৰ দিন, ৰহাৰ কাৰণে গৌৰৱৰ দিন। গতিকে সেইকাৰণে আমি আজি এগৰাকী শিল্পী আমাৰ মাজত উপস্থিত আছে। ৰহা কলেজত একেৰাহে 2টা বছৰ শ্ৰেষ্ঠ ৰহিয়াল কণ্ঠ হিচাপে খ্যাতি অৰ্জন কৰিবলৈ খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ নাম হ'ল, আমাৰ মাজত আছে জ্যোতিকা পাঠক। নামটো কোৱাচোন? জ্যোতিকা পাঠক সেনাপতি। তুমি এতিয়া ৰহা কলেজত পঢ়ি আছা? কি পঢ়ি আছা? 6th ছেমিষ্টাৰ তেওঁ পঢ়ি আছে। তাৰ বাহিৰে তুমি সংগীত সাধনা কৰি আছা, সংগীতৰ লগত জড়িত। সংগীত তুমি প্ৰথমে ক'ত আৰম্ভ কৰিছিলা? ঠিক আছে। তুমি বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিছা। এই সুযোগতে আমি তোমাৰ কণ্ঠত এটা সৰু গীত এটা শুনিব বিচাৰিছোঁ। ঠিক আছে। নিৰ্মল প্ৰভা বাইদেৱে অলপমান গাইছে। তৰা জিলিকি এধানি নিয়ৰ গধূলি গোপালে উজলি উঠি জোনৰে পাঞ্চ ঘাটতে চাকি চিকুনে চেনেহ তোমাৰে কাষলে আপোনালোকে শুনিছে, সুন্দৰ কণ্ঠ। আমি আৰু বেছি গোৱাৰ দৰকাৰ নাই বা বেছি গোৱাৰ দৰকাৰ নাই। এটা ভাত টিপিলেই গম পোৱা যায় যে গোটেইখিনি ভাত হৈছেনে নাই। গতিকে আমি এটা গীততে আমি গম পালোঁ যে জ্যোতিকা পাঠকে সুন্দৰ কণ্ঠৰে গীত গাই শ্ৰেষ্ঠ ৰহিয়াল কণ্ঠ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া তুমি আধুনিক গীতৰ বাহিৰে আৰু কি গীত গায়? শাস্ত্ৰীয় সংগীত জানা আৰু বিহু জানা? শাস্ত্ৰীয় সংগীতৰ অকণমান শুনো আমি। অলপ গালে হ'ব। এইখিনি গীতৰ বাহিৰেও আমি ইতিমধ্যে গম পাইছোঁ তিৱা গীতো অলপ হ'লেও তুমি সাধনা কৰি আছা। তিৱা গীতো আমি অকণমান শুনো। যিহেতু আমি জ্যোতিকা পাঠকৰ কণ্ঠত তিৱা গীত শুনিলোঁ, এতিয়া তুমি ৰহা কলেজত একেৰাহে 2টা বৰ্ষ শ্ৰেষ্ঠ ৰহিয়াল কণ্ঠ হিচাপে তুমি খ্যাতি অৰ্জন কৰিছা। এইটো তোমাৰ কেনেকুৱা লাগিছে? বহুত গৌৰৱ অনুভৱ কৰিছোঁ, ভাল লাগিছে। মহাবিদ্যালয়খনৰ ভিতৰতে শ্ৰেষ্ঠ হ'ব পাৰিছোঁ, বহুত ডাঙৰ কথা। সেইটো হয়। আচ্ছা, ইয়াৰ বাহিৰেও তুমি অকণিৰ কবিতা ঘৰ নামৰ এটা অগ্ৰণীয় অকণিসকলৰ অনুষ্ঠান, অসমৰ এটা লেখকবলগীয়া অনুষ্ঠান, সেই অনুষ্ঠানটোৰ লগত জড়িত হৈ শিশুসকলক বা অকণিসকলক সংগীতৰ শিক্ষা দিয়াৰ কামত ব্যস্ত আছে, লাগি আছে তুমি একাগ্ৰতাৰে সৈতে। এই ক্ষেত্ৰত তোমাৰ ক'বলগীয়া কিবা আছে নেকি?
মই যে কৰি আছোঁ শিক্ষয়িত্ৰী কৰি আছোঁ তাৰ পৰা মই বহুতখিনি মানে শিকিব পাৰিছোঁ নিজেও আৰু ল'ৰা ছোৱালীখিনিক শিকায়ো মই নিজেও বহুতখিনি শিকিব পাৰিছোঁ মানে ঠিক আছে এতিয়া কোৱাচোন তোমাৰ ঘৰ ক'ত মোৰ ঘৰ জন্মস্থানটো আমি গম পাইছোঁ কাৰ্বি আংলং এতিয়া বিবাহ সূত্ৰে ৰহাত আহি ৰহা মূলাংকটা গাঁৱত বিবাহ সূত্ৰে আহি পেলাই জ্যোতিকা পাত্ৰ এতিয়া মানে স্থায়ী বাসিন্দা হিচাপে আছে আৰু তাতেই নিজৰ ঘৰখনতে এটা সাংস্কৃতিক পৰিৱেশ নিজৰ গাঁওখনত এটা সাংস্কৃতিক পৰিৱেশ গঢ়ি তুলিছে আৰু আমাৰ অকণি কবিতা ঘৰৰ গৌৰৱ অকণি কবিতা ঘৰত আমি এনেকুৱা এগৰাকী মানে শিক্ষয়িত্ৰী হিচাপে আমি আমি পাইছোঁ আমাৰ ল'ৰা ছোৱালীখিনিক শিক্ষা দিবৰ কাৰণে অকণি কবিতা ঘৰৰ কাৰণে আমাৰ গৌৰৱৰ কথা তুমি এই ক্ষেত্ৰত সাংস্কৃতিক দিশত বা সংগীতৰ দিশত নৱপ্ৰজন্মক তুমি কিবা এটা উপদেশ মানে কি ক'বা তুমি নৱপ্ৰজন্মই যে সংগীত শিকি যে পঢ়া শুনাত যে এইটো শিকি কৰিও যে পঢ়া শুনা কৰিব পাৰি যে কোনো অসুবিধা নহয় সেই সম্পৰ্কে তুমি কোৱাচোন নৱপ্ৰজন্মক কি ক'বা মই সৰুৰ পৰা মানে এটা কথা জানো মানে মই বিশ্বাস কৰোঁ মানে আমি যিমান গান শিকিম সিমানে আমাৰ মানে স্মৃতিশক্তিটো আমাৰ বাঢ়ে বুলি মানে মই ভাবোঁ আৰু ভাল লাগে আৰু এইবোৰ ঠিক আছে আমি আজি জ্যোতিকা পাত্ৰৰ লগত এইখিনি কথাটো পাতিলে আকৌ পিছত লগ পোৱাৰ আশা ৰাখিছোঁ আমি জ্যোতিকা পাত্ৰক সকলোৱে মানে আমি এটা বিশেষভাৱে এটা শুভেচ্ছা জনাইছোঁ যাতে জ্যোতিকা পাত্ৰৰ এগৰাকী অসমৰ তথা ভাৰতবৰ্ষৰ এগৰাকী বিশেষ শিল্পী হয় তাকে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ